हेलो फ्रेंड की खबर आपनलोকৰ बहुत दिन মই ভিডিও দিয়া নাই কাৰণ মোৰ ঘৰত কিবা কাম চলি আছে এইকাৰণে আপোনালোকক ভিডিওটো দিব পৰা নাই সো আজি মই ভিডিও দিব বিচাৰিছো আপোনালোকক যে ব্ৰেইন ষ্ট্ৰাকচাৰ মানুহৰ ব্ৰেইন ষ্ট্ৰাকচাৰ কেনেকৈ ড্ৰয়িং কৰে তো এই ষ্ট্ৰাকচাৰটো আমি শেডিং কৰিম কেনেকৈ অংকন কৰিব আৰু ধুনিয়াকৈ কিমান ধুনিয়া পাৰে কৰিব কাৰণে এটো আমি কৰিব চেষ্টা কৰিম ঠিক আছে বলক আহক চাও বহিৰ পিনে যাও আমি আৰু চাও বেছি লেকচাৰ নামাৰো ঠিক আছে মই সকলো ভিডিওত হিউ দি থাকো নেক্সট ভিডিও কি লাগিব আপোনালোকক তাৰে মাজত গীতাঞ্জলিয়ে কৈছিল হিউম্যান ব্ৰেইন কেনেকৈ বনায় সো আজি মই আপোনালোকক হিউম্যান ব্ৰেইন ষ্ট্ৰাকচাৰ কেনেকৈ বনায় তাৰে স্টেপ বাই স্টেপ শিকাম প্ৰথমতে আপুনি চেপ্টা কণিৰ দৰে এটা ৰাউন্ড বনাব এই ৰাউন্ড হোৱাৰ পিছত তাৰে মাজত মানে অলপ তলৰ পিনে মাজতো নহয় তলৰ পিনে অলপ তলৰ পিনে আপুনি অলপ এনেকা কণিৰ দৰে ৰাউন্ড বনাব এটো হোৱাৰ পিছত আপুনি অলপ আউটলাইন বিলাক মই মানে মিলাই দিও এনেকা ধৰণৰ আপুনি মিলাই ল'ব ঠিক আছে অলপ ডাৰ্ক কৰি লওঁ আপোনালোকে চাগে কেমেৰাত দেখিব পৰা নাই সো এনেকা কৰি মিলাই ল'ব মিলাই লোৱাৰ পিছত মাজৰ যিখিনি পাৰ্ট বাছি গল আমাৰ সেই পাৰ্টটো আমি মুছি দিম প্লিজ বন্ধুসকল আপোনালোকৰ বাবে মই এনেকা কষ্ট কৰি ভিডিও বনাই আছো ঘৰত কাম চলি আছে তথাপি ভিডিও বনাই আছো প্লিজ আপোনালোকে সাবস্ক্ৰাইব আৰু লাইক কমেন্ট কৰিব এটো হোৱাৰ পিছত আপুনি ঠিক তলত এনেকে ধৰণৰ দিব ঠিক এনেকে ধৰণৰ মানে আধা পাহাৰৰ নিচিনা ধৰিব গলে উল্টা যদি কৰো পাহাৰৰ দৰে হৈ যায় আৰু তাৰে মাজত এনেকে ধৰণৰ দি দিব এটো হোৱাৰ পিছত আপুনি অলপ চেপ্টা হ'ব এনেকে ধৰণত আপুনি কৰিব বাহিৰৰ ওলাই দিব দেখাত অলপ ভাল লাগিব মই যেনেকৈ কৰিছো আপোনালোকে হেনেকা কৰাৰ চেষ্টা কৰিব অলপ মিলাই ল'ব ৰবাৰ দি মুছি মই ৰবাৰ দি মুছি মিলাই আছো মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয় সো সেইকাৰণে অলপ বেয়া লাগিছে এটো 10B পেন্সিল হয় এই 10B পেন্সিল আপোনালোকে কিনিব পাৰিব মাৰ্কেটৰ পৰা যদি আপোনালোকে পেন্সিলটো দোকানত নাপায় তেতিয়া হলে আপোনালোকে ডেসক্ৰিপচনত এটা লিংক দিম আমাজনৰ এই লিংক দ্বাৰা আপুনি এই 10B পেন্সিল কিনিব পাৰিব এই 10B পেন্সিল মেইন কাম হল শেডিং কৰিব ভাল হয় আৰু ডাৰ্ক যেটো বস্তু ডাৰ্ক আমি কওঁ এটা লাইট থাকে এটা ডাৰ্ক থাকে এই 10B পেন্সিল দি এটা মিনিমাম এটা ডাৰ্ক কৰা যায় যেটো দেখাত অতি সুন্দৰ লাগে দেখাত তো আমি ঠিক এনেকা ধৰণৰ আউটলাইন কৰি লম মই যেনেকৈ কৰি আছো মই ভিডিওটো স্পিড বঢ়াই দিছো চাই থাকক আপোনালোকে অলপ মানে মই কি ক'ব বিচাৰিছো আপোনালোকক এনেকা ধৰণৰ ঠিক এনেকা লাহে লাহে কৰিব আপোনালোকে প্ৰথম যেতিয়া কৰিব যেতিয়া আপোনালোকৰ প্ৰেক্টিস হৈ যাব তেতিয়া স্পিড বঢ়াই দিব পাৰে ঠিক এনেকা ধৰণৰ কৰি থাকক আৰু এনেকা শেডিং কৰি যাব অলপ মিলাই শেডিং কৰি যাব এনেকে মাজে সাউন্ড এনেকে দি দিও তাৰে মাজত মই আপোনালোকক এটা কওঁ যদি নেক্সট ভিডিও আপোনালোকে কি বিচাৰে হেতু আপোনালোকে কমেন্ট কৰিব মই দিয়াৰ চেষ্টা কৰিম আৰু লগতে আপোনালোকৰ নামও কম কোনে কৈছে মানে কোনে কেনেকা ধৰণৰ ভিডিও বিচাৰিছে তাৰ নাম কৰিম আমি তলৰ পিনে অলপ ডাৰ্ক কৰি দিও তলৰ পিনে এনেকা ধৰণৰ ঠিক এনেকা ধৰণৰ শেডিং দিলে কি হয় মানে এটা ধুনিয়া এটা অ্যাট্ৰাকশন হয় সেই অ্যাট্ৰাকশনৰ দ্বাৰা মানে আমাৰ টিচাৰে আমাৰ মাষ্টাৰে কি কৰে নাম্বাৰ অলপ বেছি দিয়ে অ্যাট্ৰাকশন ধুনিয়া হলে নাম্বাৰ বেছি দিয়ে এ ধৰি লওক মানে জাস্ট বনাই কিনে দি দিলো হেতু এটা বেলেগ কথা হেতু নাম্বাৰটো অলপ কম পোৱা চান্স থাকে আৰ্টত ধৰি লওক 2 মাৰ্ক থাকিল 3 মাৰ্ক হল লিখাত থাকিল ধৰি লওক আপোনালোকে এতিয়া গম পাব আমাৰ লাগে এতিয়া বৰ্তমান কেনে মাৰ্ক দি আছে তো মই গম নাপাওঁ ঠিক এনেকা ধৰণৰ শেডিং কৰিব যাতে লাইট শেডিং হৈ যায় তাৰপিছত ঠিক এনেকা ধৰণত মই যেনেকৈ কৰিছো এনেকৈ কৰিব থাকব তাৰে মাজত মই এটা কথা কওঁ আপোনালোকক যে আপোনালোকে ভিডিওবোৰ চাই থাকে ভিউ আহে কিন্তু আপোনালোকে কমেন্ট নকৰে লাইক নকৰে সাবস্ক্ৰাইব নকৰে মই বাৰে প্ৰতিবাৰে সাবস্ক্ৰাইব কৰা কাৰণ হল কি মই যেটো বস্তু জানো আপোনালোকক শেয়াৰ কৰিব বিচাৰো আৰু আপোনালোকে বহুত বন্ধু আছে মাজত যোনে একোবিলাক নাজানে সো মই দেখাব বিচাৰো যে আপোনালোকে পাৰক আমাৰ অসমখনত মানে শিক্ষাৰ আছে অনুষ্ঠান কিন্তু শিক্ষা দিবলৈ মানুহ কম আছে সো মই এনেকা নহয় যে মই নিজে শিক্ষক হেতু আপোনালোকক ক'ব বিচাৰা নাই যে মই যিখিনি জানো আপোনালোকক শিকাম আৰু আপোনালোকে যিখিনি জানে মোক ক'ব মই সেইখিনি শিকিব চেষ্টা কৰিম বা আপোনালোকে ইমেইল দ্বাৰা মোক মেছেজ কৰিব পাৰে মই ইমেইল দি দিম আপোনালোকক
আশা কৰিছোঁ এই ভিডিঅ'বোৰ আপোনালোকক চাই ভাল লাগিছে। যদি ভাল লাগিছে আপোনালোকে এই ভিডিঅ'বোৰ লাইক আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব পাৰে। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই বাই, চি ইউ এগেইন।